বাপ আজিনো কি গৰমে নাই দে হাত বহাবাৰো হৈ গ'ল চলি আহিতে ভাতে খুজিব মোক আজি ৰবিবাৰ স্কুলতে যোৱা নাই মন্দিৰ গল চল চেক চাকে গেছি 38 ডিগ্ৰী দিছি না 40 ডিগ্ৰী দিছি আল্লাহ মাবুদে জানে একদম শিল বালা তাপত কুতুলি ভৰি এটি আঠা খাই গেছি চেন্দেল আনবে পইচা নাপাওঁ আৰু খালি ভৰি খোজকাঢ়ি কেনো গৰমৰ দিনে নাই ৰে হাই 40 ডিগ্ৰী 40 সেইকাৰণে মই চেন্দেল পাৰা নাই আজি মই কি কৰিম চোতালতে সূৰ্যৰ তাপত মই কুকাৰত বনাম কিন্তু মোৰ ভোক লাগছি জলদি গৰম ভাত খাব লাগে যা তই গাছত কেইটামান জিকা আছে চিঙি লৈ আহ দে মই কুকাৰটোত ভাত বহাই যাওঁ যা জলদি ভাতৰ ব্যৱস্থা কৰ চলটোৰো লাগিল ঘৰ ৰ'দো দিছি তামান আজি কুকাৰতে ভাতকেইটা বহাই দিওঁ মই সূৰ্য দেৱতা যিহে ৰ'দ দিছে আধা ঘণ্টাৰ কাৰণে আৰু খালি চিটি দি মোৰ কুকাৰত ভাত হৈ যাক গৰমে কুকাৰত ভাত উঠি যেনি আজি মোৰ কি গৰমে কি গৰমে সূৰ্য দেৱতা কি ৰ'দ দিছে দি ফালি চিৰি দি মোৰ ভাতকেইটা হওক ইয়া ভৰি ফুললাও হয় মোক জবা তই ইয়াতে কি কৰি আছা আৰু ভৰিত ডিজিটেল জোতা হলকা তই কি কৈছা চেন্দেল ধৰা পানী আনবা যাওঁতে শিলবালাৰ তাপত জ্বলি গেছি ভট্টলাও জ্বলি গেছি আৰু কুকাৰটো কিয় মাছ চোতালত থৈ দিছা তই এনেকে কুকাৰটো মাছ চোতালত থোৱা মানে ভাত হবা দিছো ৰ'দৰ তাপ দেখছা নে নাই 40 ডিগ্ৰী চেলচিয়াছ ভাত হৈ যাব আজি গেছ বাচাই আছো দে মই বাপৰে বাপ তই এনে চিপৰে মাল তাতে আৰু এনাম ৰ'দ দিছি তই গেছত ভাত বনবি মই জানোৱে তই ইয়াতে বনবি বুলি সেইকাৰণে কচি বোলে বহিবা জানলি বস্তাই ফিৰে খাবা জানলি চাউলে চিৰে জানা এই সূৰ্যৰ তাপৰ তাতে কুকাৰত একবাৰ যদি গৰম হৈছে চাউল সিজব তাতে পৰিমল চাউল আঞ্জাখিনি কিয় নবহালি আঞ্জাখিনি বনাম ৰ ভাতকেইটা ভাত হ'ব না হ'ব একেলগে আলু দিছো এই গৰমত কিহৰ আঞ্জা খায় আলু খানি কেনে চাটনি কৰি খাম ইয়াতে মৌ আজি পাৰে হ'ব দে মোৰ বিচনি দেখছা না বিচাৰতে আইঅ মাইথাই চাল্লাৰা তয়ো মানে এডাল ফেল দিবে নৰাই কি কৰবি আকৌ লগাব লাগব বান্ধি দিব লাগব দুখন ভোগ লৈছে বেছি দিয়ে ভৰি তলা কবাহে জানা ডিজিটেল জোতা আইঅ আমাৰ বাপেক চিং পুৰানা জবা হুচেল মাছি যা এই হয় বাপে তই বিচনি নামটো দিয়ে দাঙি দেৱা দিয়ে দামটো দিয়ে বিচনিৰ নামটোও নেৰা তই চিমটি মাৰছি জবা হ'ব কেনাম বিনা পকেটত পাই চিটি মাৰা ভাত যাব তোৰ গেল গেলে হচি মই গম পাইছো পৰিমল চাউল দিনকে চিটি নাওলে বাপৰে বাপ এই জবাৰ দৰে কৃপণ মানুহ মই দেখা নাই এই কি মাল হবা পাৰে দেখছে না নাই সূৰ্যটোৰ পোহৰখিনিও তাই আনে যাবা নেদেই ভাত আঞ্জা কিন্তু এক হিচাপে ভাল হৈছে এতিয়া ময়ো শিকি ললো আমাৰ অলপ খৰিখেৰ গেছ চেছ অলপ বাছপুৰতে যাই পেলাই ময়ো মাছ চোতালত টেবুল এখন পাৰি আঞ্জা চাঞ্জা কুটি তেল চেল দি ভাত চাত চব তাতে বহি এইনো নকৰি পেলাই কি কৰিব এই ইমান সূৰ্যৰ তাপ বাপৰে একদিন যদি 39 ফিট দিনে আৰু 40
আজি বা কে নাম 41 মানে কি ঠিক আজি এনেওতো গৰম লাগে পাকঘৰত বনলিও সেইকাৰণে তাতে বহি দিছি সেইও ভাল কৰিছিল ভাতকেইটাটো হ'লে চকা কিবা এটা দালি বহাই দিছো ভৰি পৰিলে অ মোৰ মা ভৰি পিছে দালিও বহি দিলি বেয়া দালিও বহাই দিছো গোটা দিছ বা মই গাতে বিচতে পাৰা নাই নাম ভাগাল লাগে তোৰ ভুতৰা কি গৰম ভৰি জ্বলি গেছি অ তাতে আলু হবা দিছো ভাতৰ লগত আৰু কে দালি আৰু দালি আলুখিনি হানা কৰিম চাটনি বাপৰে বাপ কি গৰমে গটা একেলগে কাপোৰৰ তলেদি ৰোল বোৱা দিছে ঘাম তে তই ভাত আঞ্জা বনছে তোৰ তাতে খাই যাওঁ দে আজিৰ গীতে এই খাবি ৰ দালিখিনি হবা দি হাই ৰে হাই গৰমত জ্বালা ইছে কাই তুলি ভিজি গেছি ইচ্ছি এগিলাও নোৱাৰো কোৱা না তই কি কবি গৰমত জ্বালা হাই ৰে হাই তোৰ এখন বিচনি নে বিচনি কেনে আয়ো গৰম হাই গৰমি হাই গৰমি হাই গৰমি হাই গৰমি কেছে গৰমি হাই গৰমি হাই গৰমি 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 হাই গৰমি হাই গৰমি ফ্ৰিজৰ পৰা গোটাই একেবাৰে পানীৰহে টপ পৰছি কপালৰ ঘাম একেবাৰে টপ টপে বুকে দি সৰকি গেছে যাবা দে আহি পেলাই ভাত চাত তাতে খাই যাম দে মই পথাৰত ছাগাল গীতে আছে ছাগালেও গোটাই মুখ এখনিমান মেলি থৈ দিছি দে মই লৈ দে মোৰো চাগালটো আছে লৈ আহিবি সৰকা দে ভাতকেইটা খাই যাবি যা তই যা বাপৰে বাপ কি বেয়াকে গাইছিলো দে ফলকাক এনে ভাত খুৱাম মই ছাগালটো লৈ আহিবা দিছো বাপ্পা এই গৰমত মই পথাৰত যাম সি ছাগাল আনা ছাগালটো আনবে খেদালো তেমন দালিও হ'ল কিজানি